গাখীৰখিনি খোৱা। দিয়া মা। আইতাই কি কৰি আছেনো? আইতাই বেগত কাপোৰ ভৰাই আছে। কিয় মা? আইতা ক'ৰবাত যাব নেকি? কাইলৈ আইতা নতুন ঘৰলৈ যাব। নতুন ঘৰলৈ মানে আমিও যাম নে মা? আমি নাযাওঁ, আমি এটা থাকিম, আইতাহে যাব। তাকে অকলে যাব নেকি? আমিও যাম আকৌ। নতুন ঘৰলৈতো ঘৰৰ সকলো মানুহ যায়। আইতা, তুমি, মই, পাপা সদায়চোন একেলগে থাকোঁ। এতিয়া আকৌ আইতা কিয় অকলে যাব? দেহা, তুমি বৰ কথা কোৱা। কোৱা না মা, আইতাৰ লগত আমিও যাম নে মা? নাযাওঁ, আমি আকৌ কিয় যাম? তাত আইতা ভালে থাকিব আৰু তাত থাকিলে আইতাৰো মন ভাল লাগিব। ঘৰত অকলেহে থাকে, সেইকাৰণে আইতাক নতুন ঘৰলৈ যাব দিছোঁ। কিন্তু কিয় মা? আইতাচোন সদায় আমাৰ লগত থাকে। দেহা, আইতাৰ এতিয়া বয়স হৈছে। আইতাক ঘৰত চোৱা চিতা কৰা মানুহ নাই যে,